টিপটপ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাবস্ক্ৰাইব কৰিব, লগতে নতুন নতুন ভিডিঅ'বোৰ পাবলৈ বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ। বন্ধুসকল, আজি আপোনালোকক জনাম 10,000 টকাৰ ভিতৰত মোবাইলৰ বিষয়ে। তো আপোনালোকে হয়তো মেট্ৰিক পাছ কৰিলে, হয়তো আপোনালোকে পিঅ' পাছ কৰিব। তো আপোনালোকৰ মনত এটা প্ৰশ্ন উঠিব, মই এটা মোবাইল ল'ম এতিয়া। তো মোবাইলটো ল'ব, আপুনি কি মোবাইল ল'ব? তো মই এইটো ভিডিঅ' আপোনালোকে জনাম, আৰু ভিডিঅ'টো ভালদৰে চাওক, শেষলৈকে চাওক। মই 3টা মোবাইলৰ বিষয়ে জনাম। 3টা মোবাইলৰ ফাৰ্ষ্ট নম্বৰত আছে ৰেডমি নোট 5। অলপতে ফেব্ৰুৱাৰীত মুক্তি পাইছে এইটো, যাৰ দাম হ'ল 9,999 টকা। য'ত আপোনালোকে পাব 3GB ৰেম, 32GB ৰোম, এক্সপেণ্ডেবল আপ টু 128GB মেমৰি পাব, আৰু 6 ইঞ্চি ডিছপ্লে, আৰু 12 মেগাপিক্সেল ৰিয়েৰ কেমেৰা, মানে বেকৰ কেমেৰা, আৰু 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা, আৰু 4000 mAh বেটাৰী। মোৰ হিচাপততো 4000 mAh বেটাৰী বহুত ডাঙৰ বেটাৰী এইটো। আৰু স্নেপড্ৰেগন 625 প্ৰচেছৰ, কোৱেলকমৰ আপডেট আছে। চ' খুবেই ভাল এইটো ক'ব গ'লে মোবাইলটো। তো আপোনালোকে ল'ব পাৰে ল'লে। আৰু 2 নম্বৰত আছে ৰিয়েলমি 1। অলপতে মুক্তি পায়, আজি হয়তো কেইটামান দিন আগতে মুক্তি পালে এইটো। মে' মাহতে এইটো মুক্তি লাভ কৰিছিল। ফ্লিপকাৰ্টত প্ৰথমবাৰৰ বাবে আহিছিল এইটো। এইটোৰ দাম হৈছে 8,990 টকা। আপুনি ইয়াতে 6 ইঞ্চি ডিছপ্লে পাব, 3GB ৰেম পাব, আৰু 32GB ৰোম পাব, আৰু আপোনালোকে ইয়াতে 256GB লৈকে আপোনালোকে মেমৰি ভৰাব পাৰিব, এক্সপেণ্ডেবল কৰিব পাৰিব। য'ত আপোনালোকৰ দুখন 4G চিম হ'ব, 4G দুখনে নেনো চিম ভৰাব লাগিব। বেক কেমেৰা 13 মেগাপিক্সেল, আৰু ফ্ৰণ্ট কেমেৰা 8 মেগাপিক্সেল। আৰু ইয়াতে এণ্ড্ৰইডৰ 8.1 অৰিঅ' আপডেট, ভাৰ্চন আপডেট আছে। ইয়াতে বেটাৰী ইয়াতে আছে 3,410। মোৰ হিচাপত 8.1 অৰিঅ' হিচাপত 3,410 মেগাপিক্সেলৰ বেটাৰী হ'লে বহুত বেছি বেটাৰী ক'ব গ'লে, কাৰণ আজিকালি মাৰ্চমেলে বহুত ভালদৰে বেকআপ দিয়া হৈছে বেটাৰীবিলাকে। তো আপোনালোকে এইটো মোবাইলে ল'ব পাৰে, এইটো আপোনালোকে ল'ব পাৰে। তৃতীয়তে আছে ইনফিনিক্স হট S3। ইনফিনিক্স হট S3 3GB ৰেম, 32GB ৰোম, এক্সপেণ্ডেবল কৰিব পাৰিব আপোনালোকে 128GB লৈকে। য'ত আপোনালোকে ডিছপ্লে পাব 6 ইঞ্চি, বেক কেমেৰা পাব আপোনালোকে 13 মেগাপিক্সেল, আৰু ইয়াতে অস্বাভাৱিকভাৱে দিছে যিটো আপোনাৰ ফ্ৰণ্ট কেমেৰা, সেইটো হ'ল 20 মেগাপিক্সেল। আপোনালোকে চাব পাৰে 20 মেগাপিক্সেল। আৰু আপোনালোকে ইয়াতে বেটাৰী পাব 4000 mAh বেটাৰী পাব ইয়াতে। য'ত কোৱেলকম স্নেপড্ৰেগন 430 MSM 8937 প্ৰচেছৰ পাব। য'ত ইয়াতে এণ্ড্ৰইড 8.0 অৰিয়াৰ ফিংগাৰপ্ৰিণ্ট স্কেনাৰৰ সৈতে পাব। চ' এই 3টা মোবাইল আপোনালোকক আজি কৈছোঁ মই, এই 3টা মোবাইল আপোনালোকে যদি ভাল লাগে এইটো ল'ব পাৰে। আৰু মোৰ হিচাপত এই 3টা মোবাইল খুবেই ভাল। আৰু ইনফিনিক্সটো ইয়াতে ফ্লিপকাৰ্টত বৰ্তমান উপলব্ধ। আৰু নেক্সট যিটো মই ক'লোঁ ৰিয়েলমিটো, সেইটো ফ্লিপকাৰ্টত বৰ্তমানলৈকে আহি পোৱা নাই, মই চালোঁ এইমাত্ৰ। এইটো বৰ্তমান Amazon.com উপলব্ধ হৈছে। চ' আপুনি তাৰ পৰা আপোনালোকে কিনিব পাৰে। আৰু ৰেডমিটো আপোনালোকে জানে, ৰেডমি বৰ্তমান কোৱালিটি কেনেকুৱা চলি আছে, তো খুবেই ভাল। তো আপোনালোকে ল'ব পাৰে এইকেইটা মোবাইল, এই 3টা মোবাইল 10,000 ভিতৰত যদি ল'ম বুলি ভাবি আছে। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেল টিপটপ আছাম। তো আজিলৈ ধন্যবাদ। জয় অসম, বন্দে মাতৰম।